Hey guys, welcome back to that channel. আৰু আজি আপোনালোকৰ মাজলৈ মই এটা নতুন ভিডিও লৈ আহিছো। আৰু আজি হৈছে 11 অক্টোবৰ আমাৰ টুইনছ বেটা দুটাৰ জন্মদিন। খুব এটা ভাল লগা দিন। আজি দিনটোতে আমাৰ টুইনছ ল'ৰা দুটাৰ জন্ম হৈছিলে। আৰু হে তাৰে বাৰ্থডে প্ৰিপাৰেচনৰ কাৰণে এইবিলাক বেলুন ফুলাই থকা হৈছে। আৰু এইবোৰ বাৰ্থডে কাৰণে প্ৰিপেয়াৰ কৰি আছো। এইখিনি লগাই লম এতিয়া আৰু এইফালে বেলুন খিনি হৈ গ'ল আৰু এনেকুৱা ষ্টাৰ দুটা আহিছে লগত এইটো এটা আৰু এইটো এটা ডাঙৰকে দুটা আহিছে আৰু এইটো হ্যাপি বাৰ্থডে লিখা এনেকে এইখিনি এতিয়া লগাই লম মই ৰিবনটো দি আৰু এয়া আমাৰ ডেকোৰেশন খিনি ৰেডি হৈ গ'ল আৰু এইখিনি মই অনলাইন অৰ্ডাৰ কৰিছো বাৰ্থডেৰ বহুত দিনৰ আগতে অৰ্ডাৰ কৰি থৈ দিছিলো আৰু কেনেকুৱা লাগিছে ডেকোৰেশনটো জনাবচোন যদি ভাল হৈছে Hey guys, গাপা ধুই মেলি আজৰি হৈ আহিলো আৰু এতিয়া শাকখিনি গোটেইবোৰ কাটি মেলি ললো কি লাগে ৰাতি বাৰ্থডে কাৰণে গোটেইখিনি কাটি মেলি আজৰি হৈ আছো বনোৱাটো কৰা নাই ইমান সোনকালে কাৰণ বাৰ্থডে ৰাতি সেইকাৰণে অলপ দেৰিকে বনাম বুলি ভাবিছো পায়কখিনি খালি ৰাতিপুৱাই বনাই দিলো কাৰণ ভগৱানৰ ওচৰত পায়ক অলপ দিলো বাৰ্থডে বুলি দুইটাৰ নামত হেতু কাৰণে পায়কখিনি ৰাতিপুৱাই বনাই দিলো বাকি শাক বিলাক কাটি মেলি আজৰি হৈ আছো যি লাগে বাটাৰ পনীৰৰ কাৰণে আৰু মিক্স ভেজ আৰু জিৰা ৰাইচ এইবিলাকৰ কাৰণে গোটেইখিনি ৰেডি কৰি ৰাখিছো কিন্তু এতিয়া বনোৱা নাই ৰাতি বনাম অলপ দেৰিকে বনাম ষ্টাৰ্টিং কৰিম আৰু আজি হৈছে সম্পূৰ্ণ বাৰ্থডে ভ্লগ হ'ব ভিডিওটো আপোনালোকে চাই গৈ থাকিব যদি ভাল পায় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু এইফালে আমাৰ পায়স বনি ৰেডি হৈ গ'ল ইফালে বনিছে জিৰা ৰাইচ আৰু বনাব লাগিব ভালেখিনি এতিয়া কুকাৰ বনাই লৈছো আৰু 2 কুকাৰ মান বনালে হ'ব আৰু এইফালে আমাৰ মিক্স ভেজ হয় এখন আৰু এফালে বাটাৰ পনীৰ এফালে কেক ৰেডি হৈ আছে হ্যাপি বাৰ্থডে বেটা Thank you. কেনেকুৱা লাগিছে আজি বাৰ্থডে ভাল লাগিছে ও বেটা কেনেকুৱা লাগিছে বাৰ্থডে আজি এফালে চোৱা ঠিক লাগিছে কেক কাটিবা নে এতিয়া কাটিবা বাজিছে 6:30 মান কামখিনি গোটেইখিনি হৈ গ'ল সকলোবোৰ বনাই মেলি হৈ গ'ল আৰু আলহী আহি পোৱাহি নাই আহি পাবলৈ অলপ দেৰি আছে ইহঁত দুটাকো ৰেডি কৰি দিলো আৰু ময়ো ৰেডি হৈ গ'লো এতিয়া আৰু এতিয়া ভাবিছো কেকটো কাটি দিও নেকি ইহঁত দুটা কৈছে কেকটো কাটো আৰু আলহী আহি পাব যেহেতু দেৰি আছে আৰু ভাবিছো সেইকাৰণে কেকটো কাটি দিও বলক তেতিয়াহ'লে কেকটো কাটি লওঁ
আৰু এয়া হৈছে বাৰ্থডে স্পেচিয়েল থালি আৰু ইয়াত আছে জিৰা ৰাইচ, কেক, পায়স আৰু বাটাৰ পনীৰ আৰু মিক্স ভেজ। আৰু ভেজ হোৱাৰ কাৰণ হ'ল আজি সোমবাৰ আৰু আমি সোমবাৰে মাছ মাংস ঘৰলৈ নানো আৰু আমি কোনেও নাখাওঁ, সেইটো কাৰণে আজি ভেজ হ'ল। নহ'লে মাইনাহঁতৰ বাৰ্থডেত মাছ মাংস এই সকলোবোৰ প্ৰতিবাৰে থাকেই আৰু আজি সোমবাৰ পৰিলে সেইকাৰণে মাছ মাংস এইবিলাক নাই দিয়া। আৰু মানে আলহী মানে যিখিনি আহিছিলে সকলোখিনিয়ে ফটো আৰু ভিডিঅ' এইবিলাক লোৱা নহ'ল, খাই থাকোঁতে হওক বা এনেই হওক। কি হ'ল মানে গোটেইখিনি আলহী মানে একে সময়তে অহা নিচিনা হ'ল আৰু সেই একেলগে অহাৰ কাৰণে মানে গোটেইখিনিৰ লগতে বিজি হৈ যাব লগা হ'ল আৰু বেলেগ মানুহো নাছিলে। তাতে হাজবেণ্ড আৰু মই মানে দিওঁতে মেলোঁতে মানে ফটো চটো মাৰিবলৈ নহ'ল আৰু যি কি নহওক বাৰ্থডেটো আজি ভালকৈ গ'ল, ভাল লাগিলে আজি দিনটো।